ধুবুৰী জিলাত কৃষকৰ মূৰে কপালত হাত লগতে আতংকময় পৰিস্থিতিৰ সমান্তৰালকৈ চলিছে তীব্ৰ গৰাখহনীয়া। চিন্তিত সৰ্বসাধাৰণ। নামনি অসমৰ ধুবুৰী জিলাত কৃষি কৰ্মৰ লগত জড়িত থকা কৃষিজীৱী ৰাইজৰ মাজত আতংকময় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। জিলাখনৰ বিভিন্ন চৰাঞ্চলত ধান খেতি ইতিমধ্যে পানীৰ তলত বুৰ যোৱাৰ বাতৰি পোৱা গৈছে। ইপিনে কষ্ট উপাৰ্জিত ধান পানীৰ বুকুত যা যোৱাৰ ফলত শ্ৰমজীৱী কৃষকে মূৰে কপালে হাত দিয়া পৰিলক্ষিত সৃষ্টি হৈছে। আনফালে কেইদিন ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত জিলাখনৰ বিশেষকৈ দক্ষিণ শালমাৰা সমষ্টিৰ বিভিন্ন ঠাইত বহুদিনৰে চলি থকা তীব্ৰ গৰাখহনীয়াৰ তাণ্ডৱৰ ফলত শ শ ভূমিৰ লগতে খেতি বাতি নদীৰ বুকুত যা যোৱাৰ বাতৰি বিভিন্ন মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতো এনে বিপদৰ সময়ত স্থানীয় বিধায়ক সাংসদৰ নীৰৱ ভূমিকা ৰাইজৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে। ইফালে লকডাউন, আনফালে তীব্ৰ গৰাখহনীয়া অব্যাহত থকাৰ লগতে ধান খেতি পানীৰ বুকুত বুৰ যোৱাত কৃষকৰ মাজত হতাশাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত বিভাগীয়ভাৱে তদন্ত কৰি গৰাখহনীয়া পীড়িতৰ লগতে নষ্ট হোৱা ধান খেতিৰ উপযুক্ত সাহায্য প্ৰদান কৰিবলৈ ৰাইজে দাবী জনাইছে। জৰুৱা বন্দীখানাৰ পৰা নজমুল আলমৰ ৰিপৰ্ট, নিউজ অসম। নদী আছে আৰু এটা ব্ৰহ্মপুত্ৰ নদী আছে। দুটা নদী মানে এনেকৈ ভাঙি আছে, মানে মানুহৰ ক্ষয় ক্ষতি হৈ আছে। কিন্তু এতিয়া লকডাউনৰ সময়ত এই 3 দিন ধৰি বৰষুণ হৈ আছে। বৰষুণৰ সময়ত মানুহৰ বহুতো ধান খেতি তলে আছে, সিহঁতে মানে ধান কাটিব নোৱাৰা হৈছে। এই লকডাউন 10 বছর ধরে নদী ভাঙ্গে আমরা অস্থায়ী অবস্থা আছি। হ্যাঁ, আইসা আমরা পর্যায়গুলা বাজারের নিকটে আমরা তোলা গেল। 2 জায়গায় চাপ, একটা জায়গায় টিপকাই আর একটা ব্রহ্মপুত্র। খুব ক্ষতি, আমরা পাই নাই, কোনো সারাটারও দেয় নাই। আমাদের এখানটা খুব অসুবিধা হয়েছে। তার মানে হ্যাঁ, যেটা বৃষ্টি গেল, এই বৃষ্টিতে সব ক্ষেত খোলা একদম তলায় গেছে। আর যেগুলো আবাদ আছিল, একটাই আবাদ ধান গাড়া, এই আবাদ একদম মোটামুটি 15-20 বিঘা জায়গার মতন ক্ষতি হয়ে গেল। হয়তো হাজার হাজার বিঘা গেছে, মানুষের ক্ষতি হয়। অভাব তো পুরে অভাব আমাদের, মানে এখন এগুলা আর কাটতে পারবো না আমরা। সরকার আমাদের এটা তদন্ত করে কিছু ক্ষতিপূরণের ব্যবস্থা করুক।